এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? নিশ্চয় ভাল নহয় জানো? আৰু আজি এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে আজি মোৰ ফটোশ্বুট এটা আছে। মই তেজপুৰলৈ আহিলোঁ আৰু তেজপুৰৰ ঘৰত মেকআপ আৰ্টিষ্ট আহি আছে, গতিকে তেওঁ মোক এটা লুক ক্ৰিয়েট কৰিব। গতিকে মই ভাবিছোঁ যে আপোনালোককো দেখাওঁ কেনেকৈ মই তৈয়াৰ হ'ম। গতিকে আহক, তেওঁ আহি আছে, মই আগবঢ়াই লৈ আহোঁগৈ। এয়া আহি পালেহি। এয়া নিশা নেওগ, তেওঁ আজি মেকআপ কৰিব মোৰ। ব্ৰাইডেল কৰিবা ন? তেওঁ তেজপুৰৰে হয়, গতিকে আপোনালোকক দেখাই থাকিম মাজে মাজে কেনেকৈ লুকটো চেঞ্জ হৈ গৈ থাকে। অকণমান জোৰ পাবলৈ মেকআপ আৰ্টিষ্টে কল খাই লৈছে দেই। এয়া আমি মেগী খাইছোঁ। খোৱাটো মানে মেইন হৈছে, একো হোৱাগেই নাই। এয়া আচলতে ফটোগ্ৰাফাৰৰ অকণমান লেট হ'ব কোৱাৰ কাৰণে আমি লাহে লাহে কৰি আছোঁ। মোৰ অৱস্থাটো দেখিছেনে কি হৈ আছে? এয়া খাই লৈছোঁ মেগী। আৰু এইটো হৈছে মোৰ ফাইনেল লুক, আৰু আমি এতিয়া ওলাই যাম বাহিৰলৈ। ফটোগ্ৰাফাৰ ইতিমধ্যে আহি ৰেডি হ'লহি। মোৰ লগত আছে, তেওঁলোকক মই অন স্পটত গৈ তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকেও ক'ব কিবা কিবি। গতিকে ব'লক এতিয়া আমি লোকেশ্যনলৈ যাওঁ। কইনা ফটোশ্বুটৰ কাৰণে স্কুটিত বহি গৈ আছে। এয়া তাৰে দৃশ্য। এনেকুৱা চাগে আপোনালোকে ক'তো আগতে দেখা নাই, কিন্তু চাই লওক। ভাল লাগিছে, বেলেগ এটা এক্সপিৰিয়েঞ্চ। মানুহে ঘূৰি ঘূৰি চাইছে দেই। দৰাৰ বাইকৰ পিছফালে বহি মই পলোৱা নাই। মেকআপ আৰ্টিষ্টে পলোৱাই আনিছে ফটোশ্বুটৰ বাবে স্কুটিত। পালোহি আমাৰ লোকেশ্যন ফুল পাৰ্কত, আৰু 2 মিনিটত পাই যাম। আৰু ফাইনেলি স্কুটিত উঠি মই আহিলোঁ। এয়া আমাৰ লোকেশ্যন কোল পাৰ্কত। খুব এটা সুন্দৰ পৰিৱেশ। পিছফালে এয়া মেকআপ আৰ্টিষ্ট মোৰ, আজি যোনে মোক এই ধুনীয়া ব্ৰাইডেল লুকটো দিছে। তেওঁ হৈছে নিশা নেওগ, তেজপুৰৰ হয়। তেওঁ নতুনকৈ শিকিছে, কিন্তু তথাপিও ইমান ধুনীয়াকৈ মোক মেকআপ কৰি দিছে, আপোনালোকে নিশ্চয় দেখিছেই। তেজপুৰত কৰি আৰু বিভিন্ন জেগাত কণ্টেক্ট কৰিব পাৰে, তেওঁ যাব গৈ পেলাই আপোনালোককো এই মোক যেনেকৈ দেখিছে তাতকৈ আৰু বেছি ভাল লুক আপোনাক দিবলৈ চেষ্টা কৰিব তেওঁ। আৰু তেওঁৰ কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। কি ক'বা? ভাল লাগিছে। তাই আহিছিল ইয়ালৈ তেজপুৰলৈ, মই লগ পালোঁ, ভাল লাগিলে। তাৰপিছত আপোনালোকে যদি মোৰ মেকআপটো ভাল পায় তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। তাই ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিব। মোৰ নিশা নেওগ বুলি আছে, ইনষ্টাগ্ৰামতো নিশা নেওগ বুলি আছে। আপোনালোকে ভাল লাগিলে কণ্টেক্ট কৰিব। ঠিক আছে। এয়া ফটোশ্বুট কৰি আছে। তাইক কেনেকুৱা লাগিছে আপোনালোকে জনাব। ভিডিঅ' লৈ আছে এয়া। লোকেশ্যন মিলাই আছে। শ্বুটৰ মাজত এই এনাৰ্জি ড্ৰিংক অলপ খাই লৈছোঁ।
মোৰ লগত কোন কোন আছে কেমেৰাত এয়া মই দেখা দিছোঁ। এয়া হৈছে বিক্ৰম আৰু এয়া হৈছে দীপাংকৰ ৰয়। গতিকে তেওঁলোকে খুব ধুনীয়া কাম কৰিছে। আজি প্ৰথম লগ পাইছোঁ তেওঁলোকৰ লগত, খুব কমফৰ্ট। বাকো প্ৰথম লগ পালোঁ, আজি ভাল লাগিলে শ্বুট কৰি আছোঁ, আমাৰ আৰু বাকী আছে ন? বাকী আছে আৰু এতিয়া কোৱা নাই, 50% হোৱা নাই আৰু। শিলৰ ওপৰে চুপৰে উঠি একদম পূৰা ভিডিঅ' কৰিছে, ফটো উঠিছে। এয়া দেখিছে, লোকেশ্যন মিলাই আছে। এয়া কুব্বাও খেলিছে। আৰু আমাৰ এই মাত্ৰ পেকআপ হ'ল, শেষ হৈ গ'ল শ্বুট। লাষ্ট বাৰ কি ক'বা? তাৰ লগত বহুত ভাল লাগিছে কাম কৰি। আৰু তোমাৰ ইনষ্টাগ্ৰাম আইডি কৈ দিয়া, চাব পাৰিব। বিক্ৰম32 এণ্ড ফেচবুকত বিক্ৰম বিকি দাস। অ'কে, সেইটো কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰটো বহুত ভাল লাগিলে। কি ক'বা আৰু কি ক'বা? বহুত ভাল লাগিলে এক লগ পাই। আমাৰ দিনটো আজি ভাল হ'ল। ভাল লাগে। এতিয়া আমি যাম, আকৌ মই স্কুটিত উঠি যাম। মোক কণ্টেক্ট কৰিলে, বাক কণ্টেক্ট কৰিলে মেকআপৰ কাৰণে মই নিশ্চয় আছোঁ ষ্টুডিঅ'ৰ কাৰণে। ঠিক আছে। চ' এয়া আমি যাবলৈ ওলাইছোঁ সকলোৱে ঘৰে ঘৰে। ফটোজসমূহ আপোনালোকে ইনষ্টাগ্ৰাম আইডি চেক কৰিব পাৰে। মোৰ স্পেনি আৰ্হি বৰ্মন ইনষ্টাগ্ৰাম আইডি, নিশা নেওগ তেওঁৰ, আৰু এয়া বিক্ৰমৰ একাউণ্টতো আপোনালোকে ফটোজসমূহ পাব। চ' আজিলৈ ৰাখিছোঁ, ইয়াতে সামৰিছোঁ ভিডিঅ'টো। বাই বাই, টেক কেয়াৰ।